ভগৱান এই ত্ৰিভুৱনত কোনোৱেই নাছিল আৰু সেই দাপৰ যুগতো এই দুৰ্যোধনৰ দৰে মূৰ্খ মুক্ত হেনো কোনোৱেই নাছিল। কৃষ্ণই বোলে দুৰ্যোধন যোৱাকালি নৰ্মদা নদীতে আজি ৰাতিপুৱা যাতে প্ৰথমতে দেখা পাওঁ
হাকিম করে যদিও ভাবিছে, কিন্তু জুয়াকারী রাতি বহু চিন্তা চর্চা করি বুদ্ধবতার উপনীত হল যে এই কুরুক্ষেত্র মহাযুদ্ধত সৈনিক হাতেৰে কেতিয়াও অস্ত্ৰ নধৰে। মই কেৱল ৰথৰ সাৰথিহে হম। যদি দুৰ্যোধন তোমাৰ ইমান সুযোগ্য, ৰথৰ সাৰথি থকাৰ পিছত এই কৃষ্ণদা তোমাৰ ৰথৰ সাৰথি হ'ব পাৰিব নোৱাৰে। মই আগতেই জানো, কিন্তু দুৰ্যোধন যদি তুমি বিচৰা এটা ডাঙৰ সহায় কৰিব পাৰো। মোৰ 8 লক্ষ নাৰায়ণী সেনা আছে। অ নাৰায়ণী যত সেনা নাৰায়ণী যত সেনা তোমাক দিব পাৰো। এই কথা শুনি দুৰ্যোধন চিন্তাত কিবা কৰো যোৱাকালি কৃষ্ণই ক'লে তেওঁ হেনো আজি ৰাতিপুৱা যাকেই প্ৰথমতে দেখা পাব তেওঁৰ লগতে এই কুৰুক্ষেত্ৰৰ যুদ্ধত থাকিব। আৰু এতিয়া ৰাতি পোহৰ হোৱাৰ লগে লগে কৃষ্ণই কথাই সলাই পেলালে। ঠিক আছে, কৃষ্ণই যুদ্ধ নকৰে, ৰথৰ সাৰথি হম বুলি কৈছে। এইটো মোক নালাগে। আকৌ কৃষ্ণই কৈছে তেওঁৰ হেনো 8 লক্ষ নাৰায়ণী সেনা আছে। এইটোতে তেওঁ বৰ ধুনীয়া সুযোগ দিলে, কাৰণ সৰুতে মোক পিতাই কোৱা শুনিছিলোঁ যে এজন নাৰায়ণী সেনাৰ হেনো কৃষ্ণৰ বহু শক্তি থাকে। অকলে কৃষ্ণ কুৰুক্ষেত্ৰৰ যুদ্ধত জয়ী হ'ব খুজিছা, তুমি এটা কাম কৰিব লাগিব সখা। এই দুৰ্গা পূজা
মাতিয়ে লোক হই হয় হয় অ দুর্গা দেবী পূজা অর্চনা করবা পূজা অর্চনা ও ভাগে ভাগে পূজা কৰিলে তেতিয়া পঞ্চমতীয়ে লগ হৈ হয় দুৰ্গা দেৱীক পুজিবলৈ ধৰিলে বুজি পালো পুজি চাই থাকিবনে চাৰি চাৰিসকলৰ লগত দুৰ্গা দেৱীক পুজিবলৈ ধৰিলে কি ক'লে কি ক'লে কি ক'লে তেতিয়া পঞ্চমতীয়ে লগ হৈ হয় দুৰ্গা দেৱীক পুজিবলৈ ধৰিলে বুজি পালো তেতিয়া পুজি চাই থাকিবনে চাৰি চাৰিসকলৰ লগত দুৰ্গা দেৱীক পুজিবলৈ ধৰিলে অ যেতিয়া পঞ্চমতীয়ে লগ হৈ হয় হয় এই দুৰ্গা দেৱী পূজা অৰ্চনা কৰা বস্তু হয় হয় অ দুৰ্গা কিবা খালে কিয় চাই থাকিব মাতি আনি দুৰ্গা দেৱীয়ে কয় শুনা সতী যুগে যুগে